আজি ক'ত যাবা? আজি তোমাৰ লগত অকণমান বাইক ৰাইডিঙত যাম বুলি ভাবিছোঁ। আচ্ছা, কোন জেগা যাবা? মই কৈ থাকিম, তুমি গৈ থাকিবা বাৰু। ডাইৰেকশ্যন দি থাকিম, তুমি গৈ থাকিবা। আচ্ছা, বাইকৰ তেল আজিও এদাই হ'ল মানে। ব'লা আকৌ দেৰি কৰি নিদিবা। গৈছোঁ ৰ'বা। ব'লা ব'লা। रुको जरा सबर करो। বাটত ট্ৰেভেল কৰি আহিলে ভোক লাগে, যিহেতু আমি ৰুমৰ পৰা একো খায়ো অহা নাছিলোঁ। ৰাতিপুৱা ব্ৰেকফাষ্ট খাইছিলোঁ, তাৰপৰা দুপৰীয়া সাজটো বোলো ডিব্ৰুগড় মা হোটেলতে খাওঁ বুলি সোমালোঁ। এয়া লৈছিলোঁ আমি আইটেম কি আছিলে, নেমু আছিলে, চাটনি আছিলে, বেঙেনা ফ্ৰাই আছিলে, তাৰপিছত আৰু পাপৰ আছিলে, ভাত দালি আৰু মাছ, বাহু মাছ লৈছিলোঁ। আৰু মই বেছিকৈ কৈ নাথাকোঁ, আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে চাই লওক। আমি পালোহি নিজৰ ডেষ্টিনেশ্যন ঘৰলৈ বিহু বুলি। আৰু ইয়াৰ মানুহবিলাকক দেখুৱাই দিছোঁ। এইফালে আমাৰ ভণ্টি, আমাৰ এইফালে পোৱালি, কেনেকুৱা লাগিছে আজি লগ পাই? হেল্ল' বুলি কৈ দিয়া, হেল্ল' বুলি কৈ দিয়া। বহুত দিনৰ মূৰত দেখিছে সেইকাৰণে খুৰা ল'ৰাটো লাজো কৰিছে। বহুত দীঘলীয়া যাত্ৰাৰ অন্তত ঘৰ পালোহি বিহু বুলি। ভাত চাত খালোঁ, ফ্ৰেছ হ'লোঁ, এতিয়া শুবলৈ লওঁ। ভিডিঅ'টো কাইলৈ পৰা কণ্টিনিউ কৰিম। আজিলৈ বাই। আৰু ঘৰত আহি দেখিলোঁ যে আমাৰ ঘৰত ধুনীয়াকৈ কপৌফুল তিনিবা ফুলি আছে, যিহেতু বিহু আহিয়ে আছে। কপৌফুল বিহুৰ কাৰণে মেইন, সেইকাৰণে আপোনালোকেও দেখুৱাই দিছোঁ। চোন ইমান ধুনীয়াকৈ ফুলিছে, বিহু বেলেগ মানুহ লাগি আছে। কি বনাইছে ন? আলু ভাজি, এয়া আলু ভাজি আৰু ইয়াত সানি থৈছোঁ আটা, এয়া কি বনিব পৰঠা। আচ্ছা, বাই বাই। দুপৰীয়া সাজত বুলি ভাবিলোঁ মাছ আজি পুৰাকৈ খাওঁ বুলি পাতত দি পেলাই, সেইকাৰণে আজি নৈ কিনাৰলৈ আমি কচু বুটলিবলৈ আহিলোঁ। আৰু ইয়াৰ মানুহজনে দেখিছেই নহয়, কচু বুটলাত লাগি গৈছে পূৰা। তেখেতৰ খাবলৈ মানে একদম বেলেগ ক্ৰেভিংছ হৈ আছে। আৰু প্ৰথমে কলপাতখন অকণমান সেকি লৈছোঁ, নহ'লে ভাঙি পেলাই গুচি যায় যে। কলপাতখন অকণমান গেছতে সেকি লৈছোঁ। তাৰপৰা মাছকেইটা ধুই পেলাই প্ৰথমতে সৰু সৰু বিলাহী দিছোঁ, তাৰপিছত দুটামান ধুই পেলাই দালিও দি দিছে। দালি পিছে মই আগতে দি খোৱা নাই, এইবাৰ ফাৰ্ষ্ট টাইম খাম। আৰু কচু দি পেলাই নিমখ আৰু নহৰু দি পেলাই এনেকৈ প্ৰথমে অকণ বইল হ'বলৈ দি দিম। আৰু এয়া বইল হ'বলৈ ধুনীয়াকৈ ওপৰত নিমখ অকণো ছটিয়াই দিছে। বোলে এনেকৈ দিলে বোলে সোনকালে সিজে, মই নাজানো পিছে দেই। আৰু তেনেকৈ অলপ সময় কেৰাহীত অলপ সময় পানীত বইল হ'বলৈ দিলোঁ। আৰু এয়া খাবলৈ ৰেডি। পূৰা কামত বিজি। পাতত দিছিলোঁ কেইটামান, আৰু কেইটামান মায়ে ক'লে ভাজোঁ বুলি, সেইকাৰণে ধুনীয়াকৈ মায়েও ভাজিবলৈ লাগি গ'ল পাকঘৰত। এয়া মাছ ভাজি ভাজি ইয়াত হৈ গৈছে। আৰু ইফালে আকৌ পিঁয়াজ আৰু জলকীয়া কাটি লৈছে এক্সট্ৰাকৈ ভাজিবলৈ আকৌ।